প্ৰকৃত উদযাপন। জীৱনটো উদযাপন কৰক, কিন্তু দায়িত্বৰ পৰা আঁতৰি নহয়। জীৱনটো আপোনাৰ ইচ্ছাৰে উদযাপন কৰাৰ অধিকাৰ আপোনাৰ আছে। আপোনাৰ জীৱন, আপুনি সুখী হ'ব জোখাৰে আপুনি সকলো কৰক। কিন্তু যেতিয়াই আপুনি জন্ম ল'লে, আপুনি কাৰোবাৰ পুত্ৰ অথবা যি হ'ল, ডাঙৰ হৈ আপুনি হ'ল দাদা, বা অথবা আন বহু সম্বন্ধেৰে আপুনি বান্ধ খালে, তেতিয়াই আপোনাৰ দায়িত্বও বাঢ়িল। নিজৰ জীৱন উপভোগ কৰিবলৈ যাওঁতে আপুনি তেওঁলোকৰ কথাও ভাবিব লাগিব, যিয়ে জন্ম দিলে, যাৰ সৈতে আপোনাৰ সম্বন্ধ গঢ়িল, অথবা যিখন সমাজত আপুনি ডাঙৰ হ'ল। জীৱনটো উদযাপন কৰাৰ নামত বিশৃংখলতা বিৰাই দিয়াৰ নামেই উদযাপন নহয়। আপোনাৰ লগতে এখন সুস্থ সমাজ আগবঢ়াই নিব যদি পাৰিছে, তেন্তে সেয়াহে প্ৰকৃত উদযাপন।